হেল্ল' বন্ধুসকল, ৰঞ্জন বৰা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি যাবলৈ ওলাইছোঁ আপোনাৰ জিঅ'গ্ৰাফী ফিল্ড ষ্টাডিৰ কাৰণে। আমি যাবলৈ ওলোৱা ঠাইখনৰ নাম হৈছে নপাম কুৰকানী বস্তি। আমাৰ কলেজৰ ষ্টুডেণ্ট হয়, তেওঁলোকৰ গাঁৱলৈ বুলি। তেওঁলোকৰ গাঁৱতে আমি ফিল্ড ষ্টাডি কৰিম আৰু তেওঁলোকৰ ঘৰতে আমি খোৱা বোৱাৰ দিহা কৰিছে তেওঁলোকৰ মাহঁতে। গতিকে মই যিমান পাৰোঁ মোৰ ভিডিঅ' মাধ্যমত সকলোখিনি আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব। এয়া আমি সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল আহি এই কলেজ চৌহদৰ সন্মুখত আহি পালোহি। এয়া আমাৰ কলেজ দেখাই দিছোঁ। আপোনালোকৰ ষ্টুডেণ্টকো আমাৰ কলেজত নামভৰ্তি কৰাব পাৰে। গতিকে আমাৰ এই কলেজ লুচেণ্ট একাডেমি যোৰহাটৰ মাজমজিয়াতে আছে। গতিকে সকলো ছাত্ৰ ছাত্ৰী আহি সম্পূৰ্ণভাৱে ৰেডি হ'লেই এয়া যাবৰ কাৰণে আমি ৰেডি হৈছোঁ। গাড়ী আহি পোৱাহি নাই আৰু অলপ সময়ৰ পাছতে পাবহি আৰু। এয়া দেখা দিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মানে এয়া জিঅ'গ্ৰাফী ছাৰ্ভে। তেওঁলোকৰ মানে ফাইনেল ইয়েৰৰ পৰীক্ষাৰ্থী হয় এওঁলোক, HS ছেকেণ্ড ইয়েৰ। গতিকে তেওঁলোকৰ আগন্তুক পৰীক্ষালৈ তেওঁলোকৰ শুভেচ্ছা থাকিল। গতিকে আহি পালোহি আমি। এয়া আমি পাইছোঁহি গড়মূৰ নপাম কুৰকানী বস্তি হাতীগড়। আৰু আমাৰ কলেজৰ ষ্টুডেণ্ট হয়, তেওঁলোকৰ ঘৰতে আমি ছাৰ্ভে কৰিবৰ কাৰণে, তেওঁলোকৰ গাঁৱতে ছাৰ্ভে কৰিবৰ কাৰণে আমি ছাৰ্ভে কৰিবৰ কাৰণে আহিলোঁ। গতিকে তেওঁলোকৰ মাকে বহুতেই কষ্ট কৰিছে, তেওঁলোকৰ ঘৰখনে সকলোৱে আমাক এয়া আমাৰ বৃন্দাৱতী আমাৰ কলেজৰ ষ্টুডেণ্ট হয়, তেওঁলোকৰ মাক দেউতাক সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে। গতিকে আমাৰ অধ্যক্ষা মহোদয়াকে মুখ্য কৰি আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মাক দেউতাক আৰু ঘৰৰ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আমাক ইমান সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে। আৰু গতিকে এয়া আমি যাবৰ কাৰণে ৰেডি হৈছোঁ। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে বেজ বাই বেজ মানে ষ্টুডেণ্ট ভাগ কৰিছে। এয়া আমাৰ প্ৰিন্সিপাল মেম আহি পালেহি। এয়া আমাৰ প্ৰিন্সিপাল মেম, আমাৰ অধ্যক্ষা মহোদয়, আমাৰ লুচেণ্ট একাডেমি। গতিকে আহি পালেহিয়ে। গতিকে সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ গ্ৰুপত মানে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ নিজৰ গ্ৰুপত ছাত্ৰ ছাত্ৰীসকল ভগাই ল'লে। আৰু ইয়াৰ প্ৰিন্সিপাল মেমেও তেওঁলোকৰ মাকক মাতষাৰ লগাই মেম যাব লগাত পৰিলে মানে মেমে আমাক মানে আগবঢ়াই দিলেহি, মানে দেখাই দিলেহি। গতিকে মেম এতিয়া যাবগৈ। গতিকে এয়া আমাৰ ষ্টুডেণ্ট বৃন্দাৱতীৰ মাকে এয়া চাহৰ যোগাৰ কৰিছে আৰু চাহ খায়েই ছাত্ৰ ছাত্ৰীসকলক আমি মানে পঠিওৱা হ'ব। এয়া চাহৰ যোগাৰ কৰিছে মাকে। ইমান ধুনীয়াকৈ মানে আমাক মানে তেওঁ শুশ্ৰূষা কৰিছে। গতিকে তেওঁলৈ ধন্যবাদ থাকিল। এয়া ষ্টুডেণ্টসকল ৰেডি হৈছে আৰু এয়া আমিও ষ্টুডেণ্টসকল যোৱাৰ পিছত অকণমান ছাৰ এমৰে ওলাই আহিলোঁ অলপ ফটো তুলিবৰ কাৰণে। এইফালে এটা পিকনিক স্পটো আছে, হাতীগড় বুলি কয়। ধুনীয়া পিকনিক স্পটটো, ইয়াত আহে মানুহ বহুতে পিকনিক খাবৰ কাৰণে। আৰু মই গাঁৱৰ কণ মইনাসকলৰ লগত অকণমান ধেমালি কৰিলোঁ। এয়া কণ মইনাসকলে আমাক চাবৰ কাৰণে দেখাবলৈ চেষ্টা কৰিছোঁ নপাম কুৰকানী বস্তিৰ পৰিৱেশ। আৰু আমাৰ ষ্টুডেণ্টখিনিও গ'ল এতিয়া ষ্টাডিৰ কাৰণে আৰু অৱশেষত আহি পাবহি। আৰু সকলোখিনিকে আমি খোৱাৰ যোগাৰ কৰি আছোঁ। গতিকে নপাম কুৰকানী বস্তিৰ পৰিৱেশটো আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই লওক। এয়া নপাম কুৰকানী বস্তি। আৰু এইখিনি তোমাৰ নামটো কি কৈ দিয়া, নামটো কি কৈ দিয়া? তোমাৰ নামটো কি? জুৰি। তোমাৰ? চুমি। এয়া আমাৰ নপাম কুৰকানী বস্তিৰ আমাৰ ল'ৰা ছোৱালীখিনিয়ে সকলোকে দেখাই দিছোঁ। তেওঁলোকে আমাক চাবৰ কাৰণে আহিছে হয়নে? এতিয়া কোন ক্লাছত পঢ়ি আছা কৈ দিয়া? তৃতীয় শ্ৰেণী। কোন স্কুল? কুৰকানী। পূজা চালা নাই? চালা? এয়া দেখাই দিছোঁ। এয়া সকলোখিনি পৰিৱেশ দেখাই দিছোঁ। এয়া আমাৰ ষ্টুডেণ্টখিনিয়ে ঘৰে ঘৰে এয়া ছাৰ্ভে কৰি আছে। আৰু অৱশেষত আহি আমি ষ্টুডেণ্টখিনি পালেহি। ছাৰ্ভে কৰি আহি এয়া তেওঁলোকে অলপ বহি লৈছে আৰু তেওঁলোকক এতিয়া খোৱাৰ দিহা কৰিম, ধুনীয়াকৈ খাবলৈ দিম। লাহে লাহে এতিয়া আমাৰ ৰেডি হৈ গ'ল। বৃন্দাৱতী মাকে সকলোখিনি কৰিলে আৰু ময়ো অলপ হেল্প কৰি দিলোঁ এয়া বিলোৱাত। এয়া এজন এজনকৈ সকলোকে খাবলৈ দিছোঁ। কেনেকুৱা হৈছে খানাটো? বহুতেই টেষ্টি হৈছে বুলি কৈছে, ভাল হৈছে। গতিকে আমাৰ বৃন্দাই বিলাইছে। অৱশেষত আহি ঘৰ পালোহি।
যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।